সবজি লৈ যাওক কেঁচা কেঁচা পকা পকা তাজা তাজা সবজি কম দামত দি আছোঁ কম দামত কোনে কিমান পাৰ কিনি লৈ যা জল্দি জল্দি নহ'লে শেষ হৈ যাব পেচা নকলে ঘৰতে বনাই খাই দিম বাপেকে মই। অ ভাই তই ইয়াক কি বিজনেছত লাগি আছ? তইচোন ভঙা চিঙা লোহা টিং প্লাষ্টিকহে বেছি ফুৰিছিলি সেইদিনা। কি হ'ল তোৰ? সেইটো বিজনেছ কিয় বাদ দিলি তই? মোৰ ঘৰত প্লাষ্টিক দুটামান থৈ দিছিলোঁ তোক বেচিম বুলি। এতিয়া কি হ'ব প্লাষ্টিক কেইটাৰ? মই প্লাষ্টিক বেপাৰ বাদ দিলোঁ। মানুহে লেট্ৰিন কৰা বেয়া প্লাষ্টিককে মোক বেছি দিয়ে, সেইকেইটা লাৰিব লাগে মই। ঘৰত ভাত খালে গোন্ধাই, ভাত খাব নোৱাৰোঁ মই, সেইকাৰণে বাদ দিলোঁ প্লাষ্টিক বেচা বিজনেছটো। ৰাহুল ভাইটি মোক কেঁচা চব্জি দুটামান লাগিছিল, দি দেচোন ভাল ভাল চাই। দি আছোং কি লাগিব তোক? বিলাহী 1 পোৱা, ৰহুন 1 পোৱা, পিঁয়াজ 1 পোৱা, বেঙেনা 1 পোৱা, ভেন্দি 1 পোৱা, আলু 1 পোৱা, দি দিবি জল্দি, মোৰ ঘৰত কাম আছে। চব 1 পোৱাহে লাগে তোক, অলপ বেছিকে লৈ যা। আৰে ভাই না, টকা অনা নাই, বাকীকেহে নিব আহিছোং তোৰ পৰা চিনাকি মানুহ কাৰণে। মাফ কৰি দিবি ৰে ককাই, মই বাকী দিব নোৱাৰিম, মোৰ বেচা বিক্ৰী ভাল নহয়। হ'ব দে দি দে, মোৰ মুদি কাকাৰ পৰাই টকা ধাৰ লৈ তোক দিম। হ'ব দে পিছে মুদি কাকা, মোক 10 টকামান ধাৰলৈ দেচোন, ৰাহুল বেপাক মই দি দিওঁ। দিম পিছে 10 টকা, তই ঘৰত গৈ মোক 15 টকা দিব লাগিব, হ'বনে? হ'ব দে পিছে, দে এতিয়া ৰাহুল বেপাক দি দিং।